এতিয়া এইটো পুলি লগাম চাওক ধুনীয়াকৈ আছে এইটোতো মৰাটো সম্ভাৱনাই নাই হয় নাই ইমান কষ্ট কৰি মোৰ ঠেলাখন নাযায় এতিয়া মোৰ কথাটো দুখ বুজি পাওঁ কাৰণে মোৰ হাতত যে এই পইচা 200 এটা 100 এটা 50 টকা যে দেখিছে এই পইচা কেইটকা মোক এই মাত্ৰ আমাৰ ঘৰলৈ কলৰ বেপাৰীটা আহিছিলে আমাৰ ঘৰৰ ওচৰৰে মই মোবাইলটো এতিয়া মিনুদাক দিলোঁ মিনুদাই ভিডিঅ' প্ৰস্তুত কৰিব ভিডিঅ' হৈ আছে বাৰু ৰেকৰ্ড হৈ আছে এতিয়া মই মিনুদাক ঘৰলৈ পঠিয়াই দিলোঁ এই চিপলাংখন আনিবলৈ ক'লোঁ এনেকুৱা এখন লোহাৰ চিপলাং হ'লে ভাল মাটিটো মানে ধুনীয়াকৈ মাটি চিটি উঠিলে ভাল আৰু অলপমান হয় নাই বাৰু মাটি চিটি উঠিব লাগে এতিয়া মই আপোনালোকক খান্দি দেখুৱাম আৰু আপোনালোকক দেখাব বিচাৰিছোঁ ৰ'ব মিনুদা মানে আছিলে কি হ'ল এইজোপা আমাৰ টেঙা গছ আছিলে কাজি নেমু গছ ভালকৈ হোৱা নাই আপুনি ভালকৈ চাওক মোবাইলটোলৈ চাব মোলৈ নাচাব আপুনি মোবাইলৰ ভিডিঅ'টো ভালকৈ উঠিছে নাই সেইটো চাব এইজোপা টেঙা গছ আছিলে টেঙা গছজোপা কি হ'ল মানে এনেকৈ বহুত ডাল হৈ গৈছিলে বহুত ডাঙৰ হৈ গৈছিলে হাউলি পানী এনেকৈ পৰিলেহি এইফালেও গছ হৈ আছে এইবোৰ হাউলি পানী পোৱাত মাটিত যেতিয়া লাগি গ'ল নহয় গছ মানে ঢেৰ ওলাই গ'ল এই গছবোৰ আছে মই পাপাক ক'লোঁ এদিন পাপাই কাটিব পেলাব বিচাৰিছিলে মই যে নাকাটিব মই পুলিখিনি উঠাই ৰুমগৈ এটা সময়ত এতিয়া সময় আহিছে নিৰ্দিষ্ট মানে কি হ'ল এতিয়া বাৰিষা ছিজন আহিছে ন লাহেকৈ এতিয়া লগাই থ'লে বৰষুণ চৰষুণ পৰিব আৰু পুলিটো মৰা চান্স মানে নাথাকে মই যদি ডিচেম্বৰ ফেব্ৰুৱাৰী মাৰ্চত যদি ৰুলোহেঁতেন তেতিয়া মই আপডাল কৰিব নোৱাৰিলোহেঁতেন পানী সময়মতে দিব নোৱাৰিলোহেঁতেন গতিকে এইটো সময় উপযুক্ত সময় সেইফালে হৈছেগৈ বেছি মই এইফালে দেখুৱাওঁ মানুহটো ধুনীয়াকৈ ওলাব চাব চাব সেইটো মোবাইল আপুনি মোলৈ চাবলৈ দৰকাৰ নাই মোবাইলত চাব ধুনীয়াকৈ ওলাই থাকিব মানে কি হ'ল এতিয়া মিনুদা নতুন কেমেৰামেন যে অকণমান ফেমিলি হ'ব তাৰমানে কি হ'ল এইবিলাক নাজানে নহয় এইবোৰ তেনেকৈ নোচোৱেই কিবা এটা মোবাইল এটা আছে সেইটোতে চাই আৰু নাজানে নহয় কিন্তু পাৰিবগৈ এদিন মই জানো পাতচিঙাও মই পাতচিঙাত লগাইছোঁ পাতচিঙাও তেনেকৈ পোৱা নাই থাকি থাকি যায় আৰু লাহে লাহে ছিঙে মই কওঁ হাত কাটিব বুলি কিবা কাটিব বুলি আপুনি ভয় নকৰিব কৰিলেহে কামটো হ'ব মই কওঁ কিন্তু পাৰিবগৈ লাহে লাহে এদিন এতিয়া কেমেৰামেনো ফটকনেনো কৰিব পাৰিব বাৰু দিয়ক এতিয়া পুলিখিনি উঘালিম কেনেকৈ উঘালিম কি কথা ৰোৱালৈকে আপোনালোকক দেখুৱাম চাওক খালি আপুনি মোলৈ নাচাব মোবাইলত চাব লাগিব দেই খন্দাটো ধুনীয়াকৈ দেখুৱাব অঁ পিছলৈ যাওক আপুনি এতিয়া যদি মই আপোনালোকক এই পুলিটো দেখাওঁ নহয় এই পুলিটোৰ মৰাৰ মানে কোনো চান্স নাই এইটো জিবই হয় শিপা নকটা নহয় শিপা কাটিছোঁ কিন্তু এই পুলিটো বাচিবই এইটো মানে ধুনীয়াকৈ লগাম আৰু পুলি উঘালিম আপোনালোকে চাওক এতিয়া আকৌ এটা উঘালিলোঁ ইয়াত মানে দুটা পুলি হ'ব ইয়াত দুটা পুলি ওলাব এই ৰোৱা সময়ত আৰু দুটা পুলি কৰি ৰুম থাকক আৰু উঘালিছোঁ ৰ'ব আৰু এটা পুলি উঘালিলোঁ চাওক কি ধুনীয়া পুলি দেখিলে এনেকৈ এতিয়া যিমান পাৰোঁ উঘালোঁ আৰু বেছি ডাঙৰ পুলি উঘালিলোঁ মানে কি হয় মৰি থাকে আৰু একো নাই বাৰু কাটি দিম কলম দি দিম এই শিপাটো বহুত কাট খালে বাৰু বাচিব হয় নাই বাচিব এইজোপা অকণমান কলম দি দিম বাচিব এতিয়া 3টা 5টা হ'ল আৰু এটা লাগে এতিয়া 6টা হৈ গ'ল এইখিনি ধুনীয়াকৈ ডাং পাচিত উঠাওঁ এতিয়া লৈ যাম আপুনি কোখনে চিপলাংখনে লৈ ল'ব এতিয়া গৈ আছে যেনিবা ৰুবলৈ ৰুবলৈ গৈ আছে আৰু এতিয়া
দেখিলে আৰু এতিয়া নিছে আৰু ৰুবলৈ নিৰ্দিষ্ট জেগালৈ নিছে এতিয়া নিৰ্দিষ্ট জেগালৈ আৰু কি হ'ল এই দীঘল পুলিটো মই দীঘলকৈ ৰুই দিওঁ ইয়াক মই কাটিবও পাৰি কাটি দিওঁ ভাল নহ'লে বতাহত মানে বেছি হালি চালি যাব এতিয়া এইটো ধুনীয়াকৈ ৰুই দিওঁ শিপা আছে বাৰু ধুনীয়াকৈ আছে বাচিব অকণ ওচৰলৈ আহক সি বহি লওক বহক তাৰপিছত শিপা চিপা আছে মাটি চাটি লাগি আছে ধুনীয়াকৈ লগাওঁ বেছি তললৈ নলগাওঁ ওপৰতে লগাওঁ হৈ গ'ল সাৰ পানী ইয়াক যদি দিলোঁ নহয় ধুনীয়া হ'ব ইয়াক ঠিক হ'ব এতিয়া এইটো পুলি লগাম চাওক ধুনীয়াকৈ আছে এইটোতো মৰাটো সম্ভাৱনাই নাই হয় নাই বাচিবই দিয়ক এতিয়া মাটিখিনি ধুনীয়াকৈ অতৰাই মেলি দি দিছোঁ আৰু আপোনালোকে গম পায় এতিয়া বৰষুণ চৰষুণ দিছে আৰু আপোনালোকৰ ফালেও চাগে বৰষুণ দিছে হয় লাহেকৈ উঠি আহিব আৰু চব কিনাৰতে কলগছো আছে গুটিও দিছোঁ তামোলো পুলি পঠাই থৈছোঁ এইফালে আনাৰসৰ পুলি আছে চব আছে এটা নহয় চব অলপ আৰু ৰুমগৈ আহক এতিয়া চাওক এইটো লগাম এতিয়া ধুনীয়াকৈ ৰুই দিলোঁ ই বাচিবই মই কথাই নাই বাচিবই শান ভাদমহীয়া খাবা ঘৰটো টেঙা পুলি শান ভাদমহীয়া খাবলৈ পোৱাবা এতিয়া চাওক আপুনি গাঁতটো ভালকৈ নাখাই দিলে এইবোৰ টান হৈ থাকিলে দেখিছে একো নহয় আপুনি মোবাইল কৰিবলৈহে দেখুৱাই হ'ব টেঙা পুলি লগাবলগীয়া হৈছে আপোনাৰ মাটিটো পুৰা হেৰিটো দিয়া একো টেঙা পুলি একো মাটিটো সোনকালে চপাই দিবলৈ খালি একো হ'লেও নহ'লো টেঙা পুলি মই এনেই গোচ মাৰি এচাপ কোৰ মাৰি লগাই দিছোঁ টেঙা লাগিছে হেৰি লগা নাই পুলিটো বাচি আছে আছে বাৰু কেইজোপামান আছে কাজি নেমুৰ হেৰি টেঙা আছে কেইজোপামান বাৰু জেগা নাই তাৰমানে লগাবলৈ ঘৰত থাকিলে এটা খাবলৈ পোৱা যায় ফটকৈ ভাত বাঢ়িবৰ সময়তে ফটকৈ এটা ছিঙি আনিছোন বুলিলে খাব পাৰে ওচৰতে হ'লে ভাত বাঢ়িছে আৰু ধৰি লওক টেঙাটা কাটি আনিও যা ল'ৰাকৈ ছিঙি আনকৈ যা বাহিৰলৈ ৰাতি টেঙা এটা লৈ আহিবি খাবলৈ ক'ব লগা হ'ব থাকিলে চিন্তা নাই ঘৰত থাকিলে একো চিন্তা নাই কিনি খোৱাটোৱে বজাৰলৈ লগ মাৰিবলৈ আকৌ বজাৰ সদায় নাথাকে নহয় আপুনি 10 টকা পইচা খৰচ কৰিব লাগিব টেঙাটোৰ লগতে এনেই দিব টেঙা এনেই কোনে দিব 10 টকা 20 টকা খৰচ হ'ব বাৰু হৈ গ'ল 6টা টেঙা পুলি লগাই আপোনালোকক দেখুৱালোঁ কিন্তু মিণ্টুদাই অকণমান মোবাইলটো লওঁতে খেলি মেলি কৰিছে কাৰণ ভালকৈ নাজানে বৰ তথাপিও হৈছে আৰু কেনেকৈ কি কৰিবলৈ নাজানে নতুন যে বাৰু দিয়ক বহুতে মোক প্ৰশ্ন কৰি থাকে তোমাৰ ঘৰ ক'ত কি কথা তোমাৰ নামটো কি মই আপোনালোকক ক'ম বাৰু মোৰ ঘৰ ক'ত কি কথা তথাপিও মই বহুত ভিডিঅ' এনেকুৱা আপলোড কৰি থৈছোঁ মোৰ ঘৰ ক'ত কি কথা আমাৰ ঘৰত কোন কেনেকৈ আছে বহুত কিবা কিবি দি থোৱা আছে সেইবিলাক ছেকেণ্ড মই বহুত ভিডিঅ' দি থোৱা আছে নহয় আপোনালোকে কোনটো ভিডিঅ'ত মই কি কৈছোঁ এইটো নাজানিবও পাৰে আজি এই ভিডিঅ'টোত মই ক'ব বিচাৰিছোঁ যে মোৰ নাম শ্ৰী যদুমণি গগৈ মই গোলাঘাট জিলাৰ চাওদাং পথাৰৰ এজন সাধাৰণ খেতিয়কৰ ল'ৰা সঁচা কথা এইটো সঁচা কথা কৈছোঁ মোৰ সঁচা পৰিচয়টো দাঙি ধৰিছোঁ এয়া মিণ্টু দা আমাৰ ঘৰত কাম কৰা মানুহ কিন্তু মই একেবাৰে দাদা নিচিনাকৈ কওঁ
মই দাদা নিচিনাকৈ ভাবোঁ মিণ্টু দা মোক নিজৰ ল'ৰা নিচিনাকৈ বা ভাইটিৰ নিচিনাকৈ ভাবে আমি এনেকৈ ভাবোঁ কথাখিনি বৰ্তমান মানে কি মিণ্টু দা মোৰ লগত ভাল হৈ থকালৈকে মিণ্টু দা আমাৰ ঘৰলৈ আহিব মই মিণ্টু দাৰ লগত ভাল হৈ থকালৈকে মিণ্টু দা আমাৰ ঘৰলৈ আহিব কথা ইমানে বছ যিমান পাৰোঁ চেষ্টা কৰিম মিণ্টু দাক ভাল লগাবলৈ এতিয়া মিণ্টু দাই এই গোবৰ লৈছে মিণ্টু দা য'ত আমি যেতিয়া লগালোঁ নহয় তাত দি দিয়ক এতিয়া মিণ্টু দাই য'ত আমি টেঙা পুলি লগাইছিলোঁ তাত এতিয়া গোবৰখিনি দিবলৈ মই লগাই দিলোঁ এতিয়া তাৰমানে ভাল চবেই নাজানে চবৰ কাম নালাগে তাৰমানে মানে বৰ পাল মালকৈ মাৰি থৈ আহে উলিয়াই নিদিয়ে কিনাটো নাও নালাগিব নহয় সেইটো দলিয়াই উলিয়াই দিব লাগে কামটো এই কিনাটো সেয়া বোকা পাব কেতিয়াবা মন যায় যাবলৈ বাৰু এনে কাম চাম ছুটি কৰি এনেই ফুৰি আহিম যায় খাবলৈ নহয় এনেই জেগাবোৰ চাবলৈ যাওঁ নাহে কাৰণে মই যাবলৈ মন নাযাওঁ গাৰ্জেনৰ পৰা সেই ছোৱালী কালি ছোৱালীজনী আছিলে সেই দুজনী ইমান কষ্ট কৰি মোৰ ঠেলাখন নাযায় এতিয়া মোৰ কথাটো দুখ বুজি পায় কাৰণে খৰি লৈ গৈছে টানি নহ'লেনো কি কথাটো মিলিছে কাৰণে মই চাকৰ মানুহ আৰু কাম কৰিবলৈ আহিছ কেনেকৈ নে মই তেনেকৈ ক'লোহেঁতেন যিমান কথা তাৰমানে বেলেগে হোৱাহেঁতেন তোৰ তেনেকৈ ক'লেহেঁতেন তই মাহত কাম কৰিছ তোক ঠেলাখনো দিছোঁ খৰিও দিছোঁ তই কেনেকৈ নিয়ে তোৰ কথা মই কিমান আপোনাক কৈছোঁ যে মই যাম লগত মই টানি লৈ যাম মই ৰখি দিলোঁ হে দেখিছে নাই মই কিমান আপোনাক অকণমান কষ্ট দিয়া নাই লৈ গৈছোঁ দেখিলে আপুনি কষ্ট পালোঁ বুলি কওক অলপ মানুহ আপুনি কষ্ট পোৱা নাই ঠেলাখন আপুনি ধৰিছেহে খালি গাড়ীয়ে টানি লৈ গৈছে বহিয়ে গৈছে আপুনি ঠেলাখন ধৰিবলগীয়াও হোৱা নাই গাড়ী চলাইছোঁ মই টানি লৈ গৈছোঁ কোনটো আপোনাক মালিকে আপোনাক এনেকৈ সহায় কৰি দিব কোনেও নকয় আপোনাক নকয় মই বহুত পাইছোঁ কৰিলেও কৰিবি আহিলেও আহিবি নাহিলেও নাই তোক আনি থাকিবলৈ নাই এনেকৈ কৈ দিব মই আপোনাক কি ধৰণে কুকুৰ নিচিনাকৈ যাওঁ আনিবলৈ কাম কৰাওঁ আকৌ ঘৰত থওঁগৈ বিড়ি চিগাৰেট কিনি দিওঁ খাবলৈ দিওঁ কোনটোৱে দিব নিদিয়ে নহয় সেইটো কথা সেইটো কথা লাইক বোলে পইচা দিওঁ সেই বুলি ক'লে মানুহটোৱে বুজি পাব লাগে যে ল'ৰাটোৱে ইমান কৰিছে মই ইয়াক অন্যায় নকৰোঁ সেইটো নিজে বুজি পাব লাগিব বুজি পাইছোঁ ন বাকী মানুহৰ ঘৰত থাকি পাইছে নহয় কেনেকুৱা কি কৰে আচাৰ ব্যৱহাৰ গম পায় নহয় হয় মই বুজি পাইছোঁ আমাৰ ঘৰত মাছ মাংস খাবলৈ নাপাব পাৰে কিন্তু আমাৰ ঘৰত আকৌ নাখায় নহয় কোনো নাখায় মাছ মাংস সেইটো নহ'ব বন্ধুসকল মোৰ হাতত যে এই পইচা 200 এটা 100 এটা 50 টকীয়া যে দেখিছে এই পইচাকেইটকা মোক এই মাত্ৰ আমাৰ ঘৰলৈ কলৰ বেপাৰী এটা আহিছিলে আমাৰ ঘৰৰ ওচৰৰে দুটুকা কলত 350 টকা দি থৈ গৈছে মানে কল আজি দুটুকা কাটি নিজে লৈ যাব নিজে কাটি লৈ যাব খালি মই পুলিটো লগাইহে থৈছিলোঁ আহি চাওক এয়া 50 টকা এটা মিণ্টুদাক লাগে বুলি কৈছিলে এয়া 50 টকা এটা আপোনালোকৰ মুখৰ পৰা দি দিছোঁ খালি মই মাল খাবলৈ মিণ্টুদা মই দিয়া নাই দেই মই পিছত বেয়া পাম আকৌ মাল খাবলৈ দিয়া নাই মণিবে শুৱনি কৰিবলৈ মই দিছোঁ আকৌ ডাইৰেক্ট কৰি দিছোঁ মই ধুনীয়া কল খালি থোকটো সৰু খালি কলটো ধুনীয়া পুৰত কল চাবলৈ হ'লে বেয়া দাম হোৱা নাই ধুনীয়া দাম পাইছে